আপুনি আহিবনে? কথা অজয় দাস, পাঠ বৰ্ণালী দাস। আপুনি আহিবনে মোৰ শূন্য পৃথিৱীখন জীপাল কৰিবলৈ? আপুনি আহিবনে মোৰ ৰিক্ত হিয়াৰ বাসনাবোৰ যোগাই তুলিবলৈ? এই অসহায় জীৱনটোৰ আশাৰ এটি মিঠা অনুভৱ হ'বলৈ বনৰ মাজত আপোনাক সাজিম কাচিম আলফুল দুবাহুত সাৱটি ৰাখিম। এনেকুৱা হাজাৰ সপোন আপোনালৈ। আপুনি আহিব, মোক মৰম কৰিব, মোৰ জীৱনে আকৌ ৰং সানিব। আপোনাৰ মৰমত হাঁহিব, কান্দিব, অভিমান কৰিব। মোৰ প্ৰতিটো মুহূৰ্ত কৃষ্ণচূড়া হৈ ফুলি উঠিব। অপেক্ষা মাত্ৰ আপোনালৈ। আপুনি আহিবনে?